আমি ধুনীয়াকৈ ব্ৰেডটো মাজত দুচিটা কৰি ল'লোঁ। এতিয়া আমি ভাজি থোৱা আলু পিটিকাখিনি ইয়াত ভৰাই দিম। ভৰাই পিনে কি কৰি আছোঁ আপোনালোকক দেখাই যাওঁ। আপোনালোকৰ আগত আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ, এটা নতুন ৰেচিপি লৈ আহিছোঁ। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেন্তে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কিনাৰত থকা সৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে ব'লক আমি আজি আমাৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আজি আমি যিটো ৰেচিপি বনাম সেইটো আমি বনাইছোঁ মাছালা চেণ্ডউইচ। তো ব'লক তেন্তে গাইজ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ আমাক মাছালা চেণ্ডউইচ বনাবৰ কাৰণে দুটা আলু লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া আমি আলুখিনি বইল কৰিম। তাৰপিছত মছলা লৈছোঁ, এইখিনি জিৰা, তাৰপিছত এইখিনি ধনিয়া পাউডাৰ, তাৰপিছত এইখিনি ক'লা নিমখ, লাল মিৰ্চ পাউডাৰ আৰু নিমখ লৈছোঁ। আৰু ইয়াত নহৰু কেইফুটামান লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ আৰু কাপ এটাত আধা কাপ তেল লৈছোঁ। এতিয়া ব'লক তেন্তে গাইজ আমি এইখিনি ষ্টাফিং কৰিবৰ কাৰণে ঠিক কৰোঁ। এতিয়া আমি আলুখিনি প্ৰথম বইল কৰি ল'ম, তাৰপিছত মই আপোনালোকক কি কৰিম দেখাই যাম। এয়া চাওক গাইজ, আমি পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত আমি ৰচুনখিনি ধুনীয়াকৈ পিচি লৈছোঁ। তাৰপিছত বাকীবোৰ বস্তু আমি ওচৰত থৈ দিছোঁ আৰু এতিয়া আমি কেৰাহীখন গৰম হ'বলৈ দিছোঁ। আপুনি বনাওঁতে ৰেচিপিটো মানে আপুনি ষ্টিকি পেনে ব্যৱহাৰ কৰিব। এতিয়া মই আপোনালোকক নন ষ্টিকি কেৰাহীখনত বনাই পিনে দেখাম। এখন চাওক গাইজ, আমি এতিয়া কেৰাহীখন গৰম হ'ল। এতিয়া আমি ইয়াত অলপ ৰিফাইন তেল দি দিম। অথনি আমি ৰিফাইন তেলখিনি উলিয়াইছিলোঁ, চ' সেইখিনি আমি ইয়াত ঢালি দিম। ৰিফাইন তেল আধা কাপ লৈছোঁ। তাৰপিছত তেলখিনি গৰম হ'বলৈ দিম। তাৰপিছত আমি ইয়াত এড কৰিম আপোনাৰ জিৰাখিনি আমি ইয়াত এড কৰি দিম। চ' গাইজ এইখিনি চাওক তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত জিৰা পাউডাৰ অকণমান দি দিছোঁ, এয়া চাওক গাইজ, আমি ইয়াত এইখিনি আপোনাৰ হেৰিখিনি দি দিলোঁ, জিৰাখিনি দি দিলোঁ। এতিয়া জিৰাখিনিৰ পিছত আমি ইয়াত পিঁয়াজ আৰু নহৰু পেষ্টখিনি আমি এতিয়া ইয়াত পিঁয়াজখিনি আৰু নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনি নহৰু পেষ্ট হয়, দি দিছোঁ। আপুনি এইখিনি গেছটো একেবাৰে কম ফ্লেমত দি পিনে ভাজি থাকিব অলপ দেৰি। ভাজাৰ পিছত যেতিয়া পিঁয়াজৰ পৰা এটা কালাৰ এটা ওলাব, সেই কালাৰটো ওলোৱাৰ পিছত আপুনি ইয়াত হালধি দি দিব। ইয়াত আপুনি হালধি অকণমান নিজৰ আন্দাজ অনুসৰি অকণমান হালধি দি লৰাই দিব ধুনীয়াকৈ। লৰাই দিয়াৰ পিছত আপুনি হালধি গোন্ধটো যাবলৈ দিব। হালধি গোন্ধটো যোৱাৰ পিছত আপুনি ইয়াত লাল মিৰ্চ পাউডাৰখিনি দি দিব। অকণমান এনেদৰে লৰাই থাকিব। লৰাই থকাৰ পিছত আপুনি ইয়াৰ ৰেড চিলি পাউডাৰখিনি ধুনীয়াকৈ এড কৰি দিব। তাৰপিছত ধনিয়া গুড়িখিনি দি দিব আৰু ক'লা নিমখখিনি দি দিব। এতিয়া ধুনীয়াকৈ এড কৰি দিব। মই গোটেইখিনি একেবাৰতে দি দিলোঁ আৰু তাৰপিছত অকণমান দেৰি এনেদৰে লৰাই থাকিম। গেছটো একেবাৰে কম ফ্লেমত থৈছোঁ। গেছটো বেছি হ'লে জ্বলি যাব পাৰে, সেইকাৰণে আপুনি কম ফ্লেমত থৈ ল'ব। তাৰপিছত আমি ইয়াত সানি থোৱা আলুখিনি দি দিম। এয়া চাওক গাইজ, আপুনি সানি থোৱা আলুখিনি এই হেৰিখিনি দি দিব। গাইজ আপুনি আলুখিনি দিয়াৰ পিছত অলপ দেৰি এনেদৰে লৰাই থাকিব। লৰাই থকাৰ পিছত অকণমান দেৰি পিছত আপোনালোকে এইখিনি ধুনীয়াকৈ অকণমান দেৰি ঢাকি থৈ দিব। তাৰপিছত আমি তেতিয়ালৈকে ব্ৰেডখিনি বনাই ঠিক কৰি ল'ম। গাইজ আমি 3খন ব্ৰেড লৈ লৈছোঁ। 3খন ব্ৰেড ধুনীয়াকৈ লৈ লৈছোঁ আৰু আমাৰ ওচৰত ইয়াত চচ আছে, সেইবাবে আমি ইয়াত চচ সানি ল'ম। গাইজ এতিয়া মই ইয়াত আমি যোনখিনি বনাই থৈছিলোঁ আলু পিটিকা এইখিনি আমি ইয়াত ব্ৰেডত ধুনীয়াকৈ লগাম। আমি ধুনীয়াকৈ ব্ৰেডটো মাজত দুচিটা কৰি ল'লোঁ। এতিয়া আমি ভাজি থোৱা আলু পিটিকাখিনি ইয়াত ভৰাই দিম। ভৰাই পিনে কি কৰি আছোঁ আপোনালোকক দেখাই যাওঁ।
এচক গাইজ ঠিক এনেদৰে আমি আলু পিটিকাখিনি ইয়াত দি ল'ম ব্ৰেডখনত। দিয়াৰ পাছত ইয়াৰ ওপৰৰ অংশটো আমি ইয়াত ধুনীয়াকৈ এনেকৈ এড কৰি দিম, লগাই দিম। তো গাইজ আপুনি ইয়াত অলপ ৰিফাইন তেল দিব। আমাৰ টাৱাখন যিহেতু গৰম হৈ গ'ল, এতিয়া আমি অকণ ৰিফাইন তেল দিম। এনেকৈ অকণমান ৰিফাইন তেল দিম। ৰিফাইন তেলখিনি যেতিয়া গৰম হ'ব, তাৰপিছত আমি আমাৰ ব্ৰেডৰ চেণ্ডউইচখিনি আমি ইয়াত দি দিম। এইটো বস্তু এনেকৈ কৰি ল'ব, তেতিয়া সুবিধা হয়। গৰম হৈ গ'ল ৰিফাইন তেলখিনি। এতিয়া আমি আমাৰ ব্ৰেডৰ চেণ্ডউইচটো ইয়াত দি দিম। এইটো চাওক গাইজ, আমি এনেদৰে দি দিলোঁ আৰু গেছটো একেবাৰে কম ফ্লেমত থ'ব। তাৰপিছত এইখন চ' গাইজ, এয়া চাওক আমাৰ ব্ৰেডৰ চেণ্ডউইচখিনি ৰেডি হৈ গ'ল। চ' এয়া চাওক গাইজ, আমাৰ চেণ্ডউইচ ৰেচিপি ৰেডি হৈ গ'ল। তো ব'লক তেন্তে গাইজ, আমি আজি ভিডিঅ'টো ইয়াতে সামৰোঁ।